নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে বিহু বহুত বহুত শুভেচ্ছা থাকিল। এয়া ৰাতিপুৱা সোনকালে শুই উঠি পাছফালে দেখিছোঁ পাপাই মানে শাক ছিঙি আছে, যিহেতু আজি 100 এবিধ শাক খাবলগীয়া হয়, তো সেইবাবে ছিঙি থকা হৈছে। আৰু ময়ো সোনকালে শুই উঠি গছত উঠি কিনে আমলৰি কেইটামান পাৰিলোঁ, যিহেতু এইটো খোৱাটো এটা নিয়ম হয়। তাৰপৰা আগফালে পথাৰত দেখিছোঁ গাঁৱৰ ৰাইজবিলাক গোট খাইছে আৰু এটা দুটাকৈ গৰু ধুৱাবৰ কাৰণে। তো ময়ো এখোজ এখোজকৈ ওলাই গ'লোঁ আৰু গৰু ধুৱাবৰ কাৰণে এয়া মাখিলতী এডাল লৈ কেনে। তাৰপৰা আমাৰ অকণ ধুনীয়াকৈ দেখিছে, কি ধুনীয়া ধুল আছে, দেখি কিবা এটা ভাল লাগে। তো বাৰু যি কি নহওক, এয়া আমাৰ গৰু আহি পাইছেহি, এটা দুটাকৈ গাঁৱৰ ৰাইজে আনি আছে। তাৰপৰা আমাৰ ভকত দেউতাসকলে কিবাকিবি নিয়ম কৰি আছে। আৰু যিহেতু আজি মানে এইবাৰ আৰু পানী নহ'ল, তো পথাৰত গৰু গা ধুৱাবলৈ, তো সেইবাবে ডাঙৰ পুখুৰী এটা আছিলে পথাৰৰ মাজতে, তাতে গৰুখিনি ধুৱাই দিয়া হ'ল আৰু গোটেইখিনি যিখিনি নিয়ম নীতি আছিলে কৰি দিয়া হ'ল। তো এয়া গৰু গা ধুৱাই মেলি দোকান ফালে ওলাই আহিলোঁ, লগৰখিনিৰ লগত কণী খেলোঁ বুলি। তো এয়া দেখিছেনে কেইবাটাও কণী জিকিলোঁ। তাৰপৰা এয়া লগৰকেইটাৰ লগত ঘৰলৈ গৈ উভতিলোঁ। এয়া ঘৰলৈ আহি গা পা ধুই এয়া মাংস বনোৱা লাগিলোঁ, মানে আজি মাংস আঞ্জা